Hey guys, কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু আজি আপোনালোকৰ আগত আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব আৰু কিবা থাকিলে কমেণ্ট যোগে জনাব আৰু এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো হৈছে 10 rules for success আৰু এতিয়া ইয়াৰে ফাৰ্ষ্ট ৰুলটো হৈছে don't waste time মানে নিজৰ সময় নষ্ট নকৰিবা কেতিয়াও তোমালোকে খালি নাথাকিবা কিবা নহয় কিবা কৰি থাকা সময় অভাৱত নষ্ট নকৰিবা কেতিয়াও এবাৰ যোৱা সময় কেতিয়াও ঘূৰি নাহে গতিকে কেতিয়াও তোমালোকে সময় নষ্ট নকৰিবা কিবা নহয় কিবা কামত তোমালোকে ব্যস্ত থাকা সদায় সেকেন্ড ৰুলটো হৈছে প্ৰেক্টিছ মেক্স আছ পাৰফেক্ট তোমালোকে যিমান পাৰা সিমান ভালদৰে প্ৰেক্টিছ কৰা প্ৰেক্টিছ কৰিলে হয় সাকসেছ হ'বা নহলে ফেইলৰ হ'বা কিন্তু যদি ভালদৰে প্ৰেক্টিছ কৰা তোমালোকে আৰু যদি সদায় প্ৰেক্টিছ কৰা তেতিয়া হলে ফেইলৰ হোৱাৰ কোনো চান্স নাথাকে থাৰ্ড ৰুলটো হৈছে কিপ মুভিং ফৰৱাৰ্ড ভুল কৰা কিন্তু ইয়াৰ পৰা শিকা কিবা কাৰণে ভুল হলেও তাৰ পৰা শিক্ষা লোৱা কাৰণ ভুলৰ পৰাই শুধৰণি হয় ভাল কাম কৰা কিন্তু তাতে লাগি কৈ নাথাকিবা যে মই বহুত ডাঙৰ কাম কৰিলো বুলি মই বহুত ডাঙৰ আৰু ভাল কাম কৰি দিলো যেটো ফ্যামিলিত মোৰ দৰে কোনেও কৰিব পৰা নাই ধৰি লোৱা তুমি টপ কৰিলা কৰবাত কিন্তু নিজৰ ইগো কেতিয়াও নবঢ়াবা ফৰ্থ ৰুলটো হৈছে এডাপ্ট টু চেঞ্জ কুইকলি মাত্ৰ তেওঁ স্থিৰ হৈ আছে এই পৃথিৱীত যি এই সলনি হৈ যোৱা পৃথিৱীখনক একচেপ্ট কৰি সলনি হৈ পৃথিৱীখনৰ মতে নিজকে চেঞ্জ কৰিব পাৰিছে এই যেটো চেঞ্জ হৈছে হেতুকে ক্ৰিয়েটিভিটি বুলি কয় সিচুৱেচন যেতিয়া সলনি হয় তাৰ হিচাপত নিজকে নিজে বদলাই লোৱা বহুত বেগেৰে বদলাই লোৱা হেতুৱে হৈছে ক্ৰিয়েটিভিটি ফিফথ ৰুলটো হৈছে বি হ্যাপি ইন অল সিচুৱেশনস এটোৰ পৰা একো ফৰক নপৰে যে তুমি কাম কৰি আছানে নাই কৰা তোমাৰ বেসিক নেচাৰটো যদি সুখী হৈ থকা হয় তেতিয়া হলে তুমি যত থাকিলেও সুখী হৈ থাকিবা যদি তোমাৰ বেসিক নেচাৰটো দুখী হৈ থকা হয় তেতিয়া তুমি যত থাকিলেও দুখী হৈ থাকিবা সদায় তোমাক আনি যদি ৰাজপ্ৰসাদটো ধন টকা পইচা সুন্দৰ দি বহাই থৈ দিয়া আনি তাত থাকিও তুমি কান্দিয়ে থাকিবা এয়া ক'ত আছো মই আৰু মোক কিয় আনি থৈ দিছে বহাই ৰাজপ্ৰসাদত যিয়ে সুখত থাকিব বিচাৰে তাৰ লাগিলে একোৱে নাথাকক কিন্তু সি সুখত আছে খাবলৈ পাক বা নাপাক তাৰ যদি নাচিবৰ মন গল দেখিবা সি নাচি আছে এই ধৰণৰ মানুহ থাকে কেতিয়াবা দেখিছা হয়তো তোমালোকে যাৰ সদায় সুখী হৈ থকাৰ নেচাৰ আছে সি পুৰা সুখী হৈ থাকে নিজক লৈ আৰু যি লোক দুখী হৈ থাকে তাক লাগিলে যেনেকুৱা ভালতে নাৰাখা বা যেনেকুৱা মূল্যৱান বস্তুৱে নাপাওক সি বা যেনেকুৱা ভালে নকৰক সি কিন্তু চাবা তোমালোকে সি সদায় দুখী হৈ থাকে তোমালোকে চাব লাগিব যে তোমালোকৰ বেসিক নেচাৰটো তোমালোকে কেনেকুৱা বনাবা এতিয়া সিক্স ৰুলটো হৈছে অনেষ্টি ইজ দ্য কি টু সাকসেছ নিজৰ ইন্টেনশন সদায় ভাল ৰাখিব লাগে অনেষ্টি বহুত দৰকাৰী হয় কমিউনিকেশ্যনৰ কাৰণে ইয়াতকৈ ডাঙৰ বস্তু আৰু কি হ'ব পাৰে তোমাৰ কোৱাৰ পাৱাৰ ইমান ভাল নহয় তুমি ভালকে ক'ব নোৱাৰা কিন্তু তুমি একদম অনেষ্ট হয় তোমাৰ ইন্টেনশন ভাল হয় তোমাৰ সন্মুখত থকা মানুহজনক লৈ কোনো বেয়া নাই তেতিয়া সন্মুখত থকা জনে তোমাৰ চকুত সেইখিনি দেখা পাই বুজি পাই যাব তেতিয়া তেওঁ ক'ব যে এওঁ কিবাৰ কাৰণে সকলো টেকনিক ইউজটো কৰিছে কিন্তু মোৰ ভালৰ কাৰণে কৰিছে আলটিমেটলি যি কৰিছে মোৰ ভালৰ কাৰণে কৰিছে তেওঁ সেভেন্থ ৰুলটো হৈছে এটিটিউড ইজ এভৰিথিং এনেকুৱা কোনো কেৰিয়াৰ নাই য'ত ফিক্স থাকে যে কাৰোবাক কিবা এটা বনাব বুলি এইটো ডিপেণ্ড কৰিব আমাৰ সকলোৰে নিজৰ ওপৰত যে কেৰিয়াৰটোক আমি কিমান লেভেললৈ লৈ যাব পাৰোঁ আমি যদি উদাহৰণস্বৰূপে চাওঁ কৰৰপতি পুৰণা লোহাটিন লোৱা মানুহ পোৱা যাব প্ৰত্যেকৰে নিজৰ চোৱাৰ ধৰণ মানুহৰ বেলেগ হয় জীৱনত যিজন মানুহ সফল হৈ আগলৈ আগুৱাই যায় বা জীৱনত যি ডাঙৰ কিবা কাম বা সফলতা অৰ্জন কৰিছে তেওঁৰ চোৱাৰ দৃষ্টিভংগী আনতকৈ একদম বেলেগ হয় বাকি সাধাৰণ কিছুমান মানুহে ভাবি থাকে যে কিবা ডাঙৰ আহিব তাৰ পিছত মই ডাঙৰ কিবা কৰিব পাৰিম সেই সকলোকে এইটো বুজি নাপায় যে বা বুজিব নোৱাৰে যে সকলো ডাঙৰৰ আৰম্ভণি সৰুৰ পৰাই হয় এইট ৰুলটো হৈছে ফোকাস অন ইয়োৰ ষ্ট্ৰেংথ কিছুমান লোকে এনেকেও ভাবে যে আমি তেতিয়া সাকসেছ হ'ম যেতিয়া আমি ডিষ্ট্ৰেক্ট নহ'ম আমি যেতিয়া ফেইলেই নহ'ম যেতিয়া আমি ভুল নকৰিম যেতিয়া আমি কোনো ভুল ট্ৰেকত নাযাম চোৱা এনেকুৱা কোনো কথা নাই সব কৰে এজন সাকসেছফুল লোকে তেওঁৰ জীৱনত তোমাতকৈ বেছি কৰে কিন্তু পাৰ্থক্য এইটো যে তেওঁলোকে ইম্পৰ্টেন্স দিয়ে শুদ্ধ কামত সদায় সকলো ভুল কৰি হওক যি হওক সেইবোৰ পাৰ কৰিয়েইটো তেওঁ এজন সাকসেছফুল মানুহ হয় কিন্তু সাকসেছফুল কেতিয়া হয় যেতিয়া তেওঁ এই ভুল কামবোৰ কৰি তাক বেয়া বুলি জনাৰ পিছত তাৰ পৰা ওলাই শুদ্ধ কামবোৰক ইম্পৰ্টেন্স দি সেইবোৰ কৰাত লাগি যায় নাইন্থ ৰুলটো হৈছে বিলিভ ইন ইয়োৰছেল্ফ
এইটো ইমান ইম্পৰ্টেণ্ট নহয় যে তুমি কি কৈ আছা বেলেগক বা বাহিৰৰ পৰা কি দেখুৱাই আছা পৃথিৱীখনক, যে মই এইটো কৰিব গৈ আছোঁ, মই সেইটো কৰিব গৈ আছোঁ, মই এইটো কৰি যাম, নেভাৰ গিভ আপ, এইটো সেইটো। আচলতে ক'ব গ'লে এইবোৰ দৰকাৰী বা ইম্পৰ্টেণ্ট নহয়। ইম্পৰ্টেণ্ট এইটো ধ্যান দি বুজি পোৱা যে যেতিয়া তুমি অকলে আছা তেতিয়া তুমি ভিতৰি ভিতৰি নিজে কি কৈ আছা। অকলে থকাৰ সময়ত তুমি 24 ঘণ্টাত নিজক যি কৈ থাকা বা ভাবি থাকা সেই তেনেকুৱাই তোমাৰ লগত হয়, কিয়নো তেনেকুৱা লেভেলৰ তোমাৰ একশ্যন হয়, তেনেকুৱা লেভেলৰ তোমাৰ এনাৰ্জি হয়। 10th ৰুলটো হৈছে নেভাৰ গিভ আপ। মই যিটো লক্ষ্য থিৰাং কৰি ল'ম, কৰিম বা নকৰিম সেইটোৱে হ'ব। তাক কোনেও চেঞ্জ কৰিব নোৱাৰে। যদি কৰিম বুলি ভাবোঁ কোনেও আহি মোক ৰখাব নোৱাৰে, আৰু যদি নকৰোঁ বুলি ভাবোঁ দেন কোনেও মোক কৰিবলৈ বাধ্য কৰিব নোৱাৰে। যদি এনেকৈ ভাবে সকলোৱে, তেতিয়া ফেইলৰৰ কোনো অপশ্যনেই নাথাকিব জীৱনত মানুহৰ। কোনো কাম হওক, সেই লাগিলে কামেই হওক বা পঢ়াই হওক, হাৰ নামানিবা কেতিয়াও। 1 টাইম ফেইল হ'বা, 2 টাইম ফেইল হ'বা, 3rd টাইম এনেকুৱা এণ্ট্ৰি মাৰিবা যে সকলোৱে বাধ্য হয় তোমাৰ নাম ল'বলৈ। আজিৰ ভিডিঅ'টো ইমানে আছিলে। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কিবা থাকিলে কমেণ্টযোগে জনাবলৈ নাপাহৰিব। নেক্সট আকৌ লগ পাম, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।